ছাত্ৰ ছাত্ৰীসকল, আমি কালি তোমালোকৰ অসমৰ সম্পদ এই পাঠটো আলোচনা কৰিছিলোঁ। আজি আমি অসমৰ সম্পদৰ ৬৬ পৃষ্ঠাৰ খনিজ সম্পদ বুলি যি অংশ আছে সেই পাঠটো আমি আজি আলোচনা কৰিম। অসমৰ ভূগৰ্ভত কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, এছবেষ্টাছ আদি খনিজ সম্পদ পোৱা যায়। ১৮৮৯ চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমে ডিগবৈত খাৰুৱা তেল সন্ধান পায়। বৰ্তমান নাহৰকটীয়া, হুচৰিডাল, মৰাণ, উত্তৰখাপৰ, গেলেকী, বৰহলা, লাচিত, দিহিং উপত্যকা আদি ঠাইৰ তেলসমূহৰ পৰা খাৰুৱা তেল আহৰণ কৰা হয়। এই তেলসমূহৰ পৰা খাৰুৱা তেলৰ উপৰিও প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। ONGC সম্পূৰ্ণ ৰূপটো হৈছে অইল এণ্ড নেচাৰেল গেছ কমিশ্যন আৰু অইল ইণ্ডিয়া লিমিটেড আদি সংস্থাসমূহে খাৰুৱা তেলৰ অনুসন্ধান আৰু উৎপাদনৰ কাম কৰি আহিছে। অসমৰ পৰা আহৰণ কৰা খাৰুৱা তেল ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়, শোধনাগাৰত শোধন কৰাৰ উপৰিও অসমৰ বাহিৰলৈ প্ৰায়ভাগে পঠিওৱা হয়। খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। আনহাতে প্ৰাকৃতিক গেছৰ অধিক অংশই বৰ্তমানলৈ উপযুক্ত ব্যৱহাৰ কৰিব পৰা হোৱা নাই। অৱশ্যে ডিব্ৰুগড় লেপেটকটাত নিৰ্মাণৰত গেছ ক্ৰেকাৰ উদ্যোগৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে এই গেছৰ উপযুক্ত ব্যৱহাৰ হোৱাৰ আশা আছে। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰ কৰি অসমত কিছুসংখ্যক আনুষংগিক উদ্যোগ গঢ়ি উঠিছে। এই দিশত অধিক উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সম্ভাৱনা আছে। এতিয়া তোমালোকে বুজিব পাৰিছা যে অসমত দুটা সংগঠনে, দুটা কোম্পানীয়ে অসমৰ খাৰুৱা তেল উৎঘাটন কৰি কেইবাটাও শোধনাগাৰত শোধন কৰি পেলাই অসম তথা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যলৈ খাৰুৱা তেলৰ ৰপ্তানি কৰিছে। খাৰুৱা তেলৰ যোগান ধৰিছে। অসমৰ সেই শোধনাগাৰকেইটা প্ৰথম শোধনাগাৰটো ডিব্ৰুগড়ত 1901 চনত ডিগবৈত প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত বঙাইগাঁৱত, নুনমাটিত আৰু নুমলীগড়ত এই তিনিটা তেলৰ শোধনাগাৰ স্থাপন কৰিছে। তদুপৰি অসমৰ বাহিৰলৈও বিশেষকৈ বিহাৰৰ বাৰাণসী জিলালৈ অসমৰ খাৰুৱা তেল পাইপযোগে নিয়া হৈছে আৰু তাৰ পৰা শোধন কৰি অন্য ঠাইলৈ ৰপ্তানি কৰা হৈছে। উৎপত্তিৰ দিশৰ পৰা অসমৰ তদুপৰি ডিব্ৰুগড় লেপেটকটাত এটা গেছ ক্ৰেকাৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই গেছ ক্ৰেকাৰ প্ৰকল্পৰ জৰিয়তে যিবোৰ খাৰুৱা তেলৰ যিবোৰ প্ৰাকৃতিক গেছ আমি ব্যৱহাৰ কৰিব পৰা নাই, সেই প্ৰাকৃতিক গেছসমূহ ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰা সম্ভাৱনা আশা আছে। উৎপত্তিৰ দিশৰ পৰা অসমৰ কয়লা বেছি পুৰণি নহয়, ই টাৰ্চিয়াৰী যুগৰ, সেয়েহে ইয়াৰ মান বৰ উন্নত নহয়। উজনি অসমৰ মাকুম, লিডুৰ, মাৰ্ঘেৰিটা, জয়পুৰ, নাফলং, নেগিনিমাৰ আদিত এই শ্ৰেণীৰ কয়লা খনি আছে। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা, লামুলৈ, শিঙিমাৰী আদিত কম পৰিমাণৰ উৎকৃষ্ট মানৰ গন্ধৱালা কয়লা পোৱা যায়। এই কয়লাৰ পৰা ৰাজ্যখনে যথেষ্ট ৰাজহ আহৰণ কৰে। কোনো স্থানত কয়লা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খনন কৰাৰ ফলত তাৰ ওচৰে পাজৰে পৰিৱেশৰ কুপ্ৰভাৱ পৰিবলৈ লৈছে। ডিমা হাছাও জিলাৰ উমৰাংচুৰ, কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু ডিলাইট পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে। এই চূণশিল প্ৰধানকৈ বোকাজানত চিমেণ্ট কাৰখানাত ব্যৱহাৰ কৰা হয়। আকৌ কাৰ্বি আংলং জিলাৰ কোনো ঠাইত কিছু পৰিমাণে চিলিমেনাইট আৰু চীনামাটি পোৱা যায়। এতিয়া তোমালোকে এই যিটো খনিজ সম্পদ তাৰ পৰা কেইটামান কথা জানিব পাৰিছা যে খাৰুৱা তেল শোধন কৰি পেট্ৰল, কেৰাচিন, ডিজেল
গেছলিন, পাৰাফিন, বিটুমিন আদি পোৱা যায়। তদুপৰি খাৰুৱা তেলৰ পৰা পৰোক্ষ প্লাষ্টিক আৰু চিন্থেটিক ৰাবাৰ, পলিয়েষ্টাৰ সূতা, ঔষধ, প্ৰসাধন সামগ্ৰী আদিও পোৱা যায়। এই খাৰুৱা তেলবিলাক খাৰুৱা তেলৰ সন্ধান ক'ত ক'ত আছে বা খাৰুৱা তেল ক'ত ক'ত আছে তাৰ সেই স্থানবিলাকৰ নাম আমাৰ ইয়াত এই পৃষ্ঠাত দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা। অসমৰ কয়লাৰ মানটো বৰ বেছি ভাল নহয়। ইয়াত টাৰ্চিয়াৰী যুগৰ বুলি কোৱা হৈছে। টাৰ্চিয়াৰী মানে প্ৰাচীন যুগবিলাকক 3টামান ভাগত ভাগ কৰা হৈছে। তাৰে ভিতৰত আটাইতকৈ প্ৰাচীন যিটো সেইটো প্ৰাগৈতিহাসিক বা জুৰাছিক, টাৰ্চিয়াৰী এনেকুৱা কিছুমান ভাগত ভাগ কৰি থোৱা হৈছে। সেই টাৰ্চিয়াৰী যুগৰ কয়লাবিলাকে আমাৰ অসমত পোৱা যায় আৰু সেই কয়লাবিলাক বৰ বেছি উন্নত মানৰ নহয় কাৰণে আমাৰ ইয়াৰ কয়লাবোৰৰ মান ইমান উন্নত নহয়। কাৰ্বি পাহাৰত বা কাৰ্বি আংলঙত চূণশিল পোৱা যায়। চূণশিল বিলাতী মাটি প্ৰস্তুতকাত, বিশেষকৈ বিলাতী মাটি মানে চিমেণ্ট প্ৰস্তুতকাত ব্যৱহাৰ কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিমা হাছাওত এটা চিমেণ্ট নিৰ্মাণৰ কাৰখানা আছে। তদুপৰি কাৰ্বি আংলং জিলাত চিলিমানাত আৰু চীনামাটি পোৱা যায়। এতিয়া আহোঁ জলসম্পদ সম্পৰ্কে আলোচনা। পানী এক অমূল্য জলসম্পদ। আমি পিছৰ ক্লাছত জলসম্পদৰ বিষয়ে আলোচনা কৰিম।